নোহোৱাৰ বাবে এনেধৰণৰ ব্যৱস্থা লৈছে নেকি কেন্দ্ৰই? হয়, মুখ্যমন্ত্ৰীটো হ'ল আমাৰ কেন্দ্ৰৰ গোলাম হয়। নিজৰ গতিৰ ক্ষেত্ৰত, নিজৰ স্বাৰ্থৰ ক্ষেত্ৰত কি কৰি আছে, নিজৰ দেশখন বিক্ৰী কৰি আছে, নিজৰ মাতৃভূমি। আৰু মুখ্যমন্ত্ৰীয়ে কি কয় যে ৰাস্তাত আন্দোলন নকৰিব, আপোনালোকে ভৱিষ্যতৰ কথা ভাবক। আৰু কি কৰিলে এয়া দিছপুৰ ছুপাৰ মাৰ্কেটৰ দৃশ্য আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে, কিন্তু যুঁজুৰাম স্থিতিত Dapat lah, susah aja.